আমি সকলোৱে আজি বিজুলীবন নতুন মাইথং বিষ্ণু মন্দিৰত গোট খাইছোঁ। সকলোৱে আজি আমি হৰিতালিকা তীজ আমাৰ নিৰ্জলা ব্ৰত যিটো আজি আমি সেই ব্ৰতটো সকলোৱে মিলিজুলি দেখিছে আপোনালোকে। সকলোৱে আমি ৰঙীন হৈ আহিছোঁ যিহেতু আমাৰ হৰিতালিকা ব্ৰত আমি নিৰ্জলা ৰাতিপুৱাৰ পৰা যিহেতু আজি আমি একো আহাৰ গ্ৰহণ কৰা নাই, লগত আমি জলো গ্ৰহণ কৰা নাই, সেইবাবে এই ব্ৰতটোৰ নাম নিৰ্জলা ব্ৰত বুলি কোৱা হয়। এই ব্ৰতটো আমি সকলোৱে উলহ মালহেৰে পালন কৰি আহিছোঁ আৰু ইয়াত আমি সেইবাবে সকলোৱে গোট খাইছোঁ। এই তীজ আমাৰ যিটো গোৰ্খা নাৰীসকলৰ মাজত পূৰ্বপুৰুষৰ পৰা প্ৰচলন হৈ আহি থকা যিটো আমাৰ মহান উৎসৱ বুলি কৈছোঁ আমি, সেইটো হৈছে আমাৰ বিশেষকৈ বিয়া দিয়া আমাৰ জীয়ৰীসকল, বোৱাৰীসকল, ছোৱালীসকলৰ মাজত আমাৰ স্বামীৰ ঘৰত আমাৰ মাতৃৰ ঘৰৰ পৰা যিহেতু আমাৰ পিতৃ নহ'লে ভাতৃ গৈ আমাক তীজৰ কেইদিনমান আগত লৈ আহে। লৈ অহাত আমাৰ মাৰ ঘৰত মায়ে নিজ হাতেৰে বিভিন্ন ধৰণৰ ব্যঞ্জন বনাই আমাক খুৱায়। তাৰপিছৰ দিনাখন আমি যিহেতু সকলোৱে ৰাতিপুৱাৰ পৰা নিৰ্জলা আৰু একো আহাৰ গ্ৰহণ নকৰাকৈ ব্ৰতৰ কাৰণে উলহ মালহেৰে পালন হৈ থাকোঁ। কিছুমানে নিজৰ ঘৰত ব্ৰত পূজা আয়োজন কৰে, কিছুমানে মন্দিৰত আমি আয়োজন কৰোঁ। আজি যিহেতু আমি সকলোৱে মন্দিৰত আয়োজন কৰিছোঁ, মন্দিৰত আয়োজন কৰাৰ ফলত আমাৰ সকলোৰ নিজৰ নিজৰ সৰু বাল্যকালৰ বন্ধু বান্ধৱীৰ পৰা আৰম্ভ কৰি নিজৰ আমাৰ আত্মীয়, নিজৰ আমাৰ যিহেতু সম্বন্ধীয় সকলোকে আমি লগ পোৱাৰ এটা সুযোগ পাইছোঁ। ইয়াক আমি সুযোগ বুলি ক'ব পাৰোঁ। তীজৰ জৰিয়তে আমি বহুত দিনৰ পৰা লগ পোৱা আৰু নোপোৱা সকলো বন্ধু বান্ধৱীক লগ পাওঁ আৰু সেইবাবে আমাৰ গতিকে ইয়াত যিহেতু পূজাৰ কাৰ্যক্ৰম সকলো শেষ হৈছে। সৰ্বপ্ৰথমে মই অসমৰ সমূহ গোৰ্খা মহিলাসকলক এই তীজৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ইয়াত আছিলে আজি হৰিতালিকা তীজ ব্ৰত। এই ব্ৰতটো আমি নিজৰ স্বামীৰ কাৰণে, নিজৰ স্বামীৰ দীৰ্ঘায়ুৰ কামনাৰে নিৰ্জলা ব্ৰত থৈছোঁ আৰু এতিয়া পূজাটো আমাৰ সমাপন হৈছে। আজি আমি তিনিদিন ধৰি আমি একেৰাহে আমাৰ এই নাৰীসকলৰ তীজটো উদযাপন কৰি আছোঁ। এই তীজটো হৈছে আমাৰ নাৰীসকলক, যি আমাৰ ছোৱালী জীয়ৰীসকলক আমি মানে দূৰ দূৰণিত বিয়া কৰি পঠাই দিওঁ, তেতিয়া এই ছোৱালীসকলক আমাৰ ভাতৃ বা দাদা, আমাৰ দেউতাসকলে আমাক নিজ ঘৰলৈ, জন্ম ঘৰলৈ লৈ আহে। লৈ অহাৰ পিছত বিভিন্ন ব্যঞ্জন বনাই তৃপ্তিৰে আমাক এসাঁজ খুৱায়। সেই কামখিনি আমাক খোৱাৰ চব সামগ্ৰীবোৰ বা যিকোনো ব্যঞ্জন বনাই গোটেইখিনি আমাৰ দাদাহেঁতি দেউতাহেঁতি বনাই আমাক খুৱায়। আমাৰ এটা সুন্দৰ আমাৰ এইটো আমাৰ তীজটো আমাৰ অতিকৈ প্ৰিয় উৎসৱ, আমাৰ নাৰীসকলৰ, গোৰ্খা নাৰীসকলৰ অতিকৈ প্ৰিয় উৎসৱ। ইয়াক আমি বহুত ধুমধাম একদম ফূৰ্তি ফাৰ্তিৰে আমি পালন কৰোঁ। আমাৰ কাৰণে এই তীজ উৎসৱটো অতিকৈ মৰমীয়া আৰু আত্মীয়। এই উৎসৱত আমাৰ ভাতৃয়ে ভগ্নীহঁতক ল'বলৈ আহে। মানে এই তীজ উৎসৱটো আমি ইমানেই উলহ মালহেৰে পালন কৰোঁ যে মাকৰ ঘৰৰ পৰা আমাক ভাতৃ নহ'লে দেউতা, মা ল'বলৈ আহে। বিয়া দিয়া, দূৰ দূৰলৈ দিয়া ছোৱালীহঁতক, জীয়ৰীহঁতক নিজ ঘৰত তীজৰ এইটো দৰ খোৱা, যিটো দৰ খোৱাৰ আগদিনাই লৈ আহে ঘৰত। আৰু এই আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো তিথিৰ দিনা আমাৰ দৰ খোৱা উৎসৱ বুলি কওঁ আমি। এই উৎসৱৰ দিনা আমি আমাৰ দাদাই ভাই আমাক ব্যঞ্জন সুস্বাদপূৰ্ণ ব্যঞ্জন বনাই আৰু মাকৰ হাতেৰে আমাক খুৱায়। আমি এই খুৱাই অতি মৰমেৰে গাঁৱৰ দিদি বা ভনীহঁতৰ লগত একগোট হৈ পূৰা উলহ মালহেৰে ফূৰ্তিত আমি যিটো খাদ্য খাওঁ ইয়াক আমি দৰ বুলি কওঁ। আৰু এই উৎসৱটো আমি দুটা প্ৰকাৰে পালন কৰোঁ, এটা দৰ খোৱা নিয়ম আৰু এটা ব্ৰত উৎসৱ বুলি কওঁ। ব্ৰতৰ দিনা আমি জীয়ৰীসকলে স্বামীৰ দীৰ্ঘায়ু কামনা কৰি আৰু দাম্পত্য জীৱনৰ মংগলময় সুখময় কামনা কৰি আমি এই ব্ৰতটো পালন কৰোঁ। আৰু এই ব্ৰতত আমি জীয়ৰীসকলেও আৰু বিয়া নোহোৱা জীয়ৰীসকলেও লওঁ এই ব্ৰতটো। এই ব্ৰত মানে শিৱৰ নিচিনা, শিৱৰ দৰে ভগৱান চৰিত্ৰৰে মানুহ আমাৰ স্বামীটো এনেকুৱা হওক বুলি আমি এই ব্ৰতটো লওঁ।